ওয়েলকাম বেক টু মাই মমি শইকীয়া ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আজি আপোনালোকক মই ভাবিলোঁ ব্লগ এটা দিম। ব্লগটো কি কাৰণত দিম আমাৰ বাইদেৱে ক'ব। বাইদেউ মানে আজি তাইৰ বিয়াৰ ডেট ফিক্স কৰিব আহিব, চ' মানুহ আহিব, আপোনালোকে চাই থাকক। সেইকাৰণে ব্লগটো দিম বুলি ভাবিলোঁ। এইটো আপোনালোকে শেষলৈকে চাব, গম পাব। আৰু কেতিয়া ডেট ফিক্স হয় সেইটো আপোনালোকে গম পাব। আৰু কি কৰোঁ কি নকৰোঁ চব দেখাই থাকিম। বিয়া আহি আছে। কুইন এইবিলাক নকল বহি আছোঁ। মানুহ আহিছে, চাহ তাহ খালে, চাহ তাহ খোৱা হৈ গ'ল। এতিয়া বহি আছে, আমিও বহি আছোঁ। মোৰ কাম নাই এতিয়া, মাজে মাজে অলপ চলপ কৰি আছোঁ। এতিয়া বৰ্তমান কৰা নাই, বহি আছোঁ। আপোনালোকক লগ পাই থাকিম। চব আলহীবিলাক গ'ল এতিয়া, মানে সকল আমাৰ মামাৰ ছোৱালীজনী আছে, তাইক যাব নিদিলোঁ, তাই থাকি গ'ল। সেইটো কাৰণে চাফা কৰি গ'লোঁ। ভাগৰ লাগিছে, এতিয়া বহি আছোঁ আমি। এইজনী থাকি গ'ল, আছে আৰু মানুহ চব বহি আছে। এতিয়া ভাবিলোঁ ভিডিঅ'টো শেষ কৰোঁ, কাৰণ বেছি ভাগৰ লাগি আছে। সেইকাৰণে ভাত তাত খাই 8টা বাজিলে, ভাত তাত খাই শুম আৰু লাহেকৈ। অলপ কাম আছে, কিন্তু শুওঁতে 9টামান বাজিব। কিন্তু সোনকালে শুই যাম, বহুত বেছি ভাগৰ লাগি আছে। আৰু আপোনালোকৰ মই কৈছিলোঁ যে বিয়াৰ ডেট ফিক্স কৰিবলৈ আহিব। বিয়াৰ ডেট ফিক্স হ'ল, ডেটটো হৈছে 12 ডিচেম্বৰ। আহি আছে আৰু বেছিদিন নাই, 3 মাহমান আছে আৰু জল্দি গুচি যাব। যদি মই আপোনালোকক যিখিনি পাৰোঁ, যি পাৰোঁ আপোনালোকক ভিডিঅ'ত দেখাম। এতিয়া গুড নাইট।